সৰ্বাংগ সুন্দৰ স্বাস্থ্য য়োগা ফৰ হলিষ্টিক হেল্থৰ অংশ হিচাপে আজি কৰিবলৈ লোৱা হৈছে বিপৰীতকৰণী মুদ্ৰা আৰু সৰ্বাংগাসন। বিপৰীতকৰণী মুদ্ৰা কৰোঁতে প্ৰথমে শুই ল'ব। উশাহ লৈ কঁকালৰ পৰা দুয়োখন ভৰি মূৰৰ ওপৰলৈ উঠাব। নিশাহ এৰি লাহে লাহে পিঠি কঁকাল যিমান পাৰি মজিয়াৰ পৰা ওপৰলৈ উঠাব। হাত দুখন কিলাকুটিত ভাঁজ কৰি দুয়োখন হাতেৰে কঁকালত ধৰি ল'ব। কিলাকুটিৰ পোনত নিতম্ব ৰাখিব আৰু ভৰি দুখন মূৰৰ ফালে পোনকৈ হেলনীয়া কৰিব। মূৰ, ডিঙি, কান্ধ, হাতৰ বাহু আৰু কিলাকুটি ভালদৰে লাগি থাকিব। এই অৱস্থানত উশাহ নিশাহ স্বাভাৱিক কৰি ৰাখি 30 ছেকেণ্ডৰ পৰা 2 মিনিট সময় ৰাখিব। এতিয়া উশাহ লৈ লাহে লাহে কঁকাল ভৰি ওপৰৰ পৰা তললৈ নমাই আনি মজিয়াত স্থিৰভাৱে ৰাখক। বিপৰীতকৰণী মুদ্ৰাৰ উপকাৰসমূহৰ ভিতৰত থাইৰয়ডৰ সমস্যাৰ টনচিলাইটিছ ৰোগ আৰোগ্য হয়, মগজুলৈ তেজৰ সৰবৰাহ ঘটে, মগজুৰ কাৰ্যক্ষমতা বাঢ়ে, বুদ্ধিমত্তা আৰু স্মৃতিশক্তি বৃদ্ধি হয়, পাকস্থলী লিভাৰ অগ্নাশ হয়, সবল হয়, হজম শক্তি বাঢ়ে, কৌষ্ঠকাঠিন্য কমে, স্নায়ু ৰোগসমূহ দূৰ হয়। বিপৰীতকৰণী মুদ্ৰা কৰোঁতে সাৱধানতা অৱলম্বন কৰিবলগীয়া দিশসমূহ হ'ল হৃদৰোগ, হাওঁফাওঁ ৰোগ, এজমা, মূৰ ঘূৰণি, উচ্চ ৰক্তচাপ, ডিঙি ফুলা আদি সমস্যা থাকিলে এই আসন কৰিব। ইয়াৰ উপৰি 10 বছৰৰ তলৰ ছাত্ৰ ছাত্ৰীয়ে এই আসন কৰিব নালাগে। সৰ্বাংগাসন কৰাৰ পদ্ধতিসমূহ হ'ল প্ৰথমে বিপৰীতকৰণী মুদ্ৰা আসনটো কৰি ল'ব। এতিয়া নিশাহ এৰি কঁকাল, পিঠি, বুকু যিমান পাৰি ওপৰলৈ উঠাব, যাতে ভৰিৰ পৰা কান্ধলৈ শৰীৰটো মজিয়াৰ সৈতে লম্বভাৱে থাকে। এই অৱস্থানত উশাহ নিশাহ স্বাভাৱিক ৰাখি 20 ছেকেণ্ডৰ পৰা 3 মিনিট পৰ্যন্ত সময় থাকিব। পুনৰ উশাহ লৈ শৰীৰটো লাহে লাহে তললৈ নমাই মজিয়াত স্থিৰ কৰি ৰাখিব। দেহ মন সৰ্বাংগ সুন্দৰ কৰি ৰাখিব পৰা এই সৰ্বাংগসনৰ প্ৰধান উপকাৰসমূহ হ'ল ইয়াৰ দ্বাৰা মগজুৱে পূৰ্ণ পৰিপুষ্টি লাভ কৰে, শিৰা, ধমনী আৰু স্নায়ুসমূহৰ কাৰ্য সক্ৰিয় কৰি তোলে, স্মৃতিশক্তি বৃদ্ধি পায়, চাইনাচাইটিছ ৰোগ আৰোগ্য হয়, দীৰ্ঘদিনীয়া মূৰৰ বিষৰ সমস্যা দূৰ হয়, মেৰুদণ্ড সবল আৰু ইয়াৰ বিষ নিৰাময় হয়, নিদ্ৰাহীনতা, মানসিক দুৰ্বলতা আদি সমস্যা দূৰ হয়, তেজ পৰিশোধন হয় আৰু দেহৰ সৰ্বৰোগ বিনাশ কৰে, বাত, কফ, পিত্ত আদি নিয়ন্ত্ৰণ হয়। গতিকে সৰ্বাংগ সুন্দৰৰ স্বাস্থ্যৰ অৰ্থে সৰ্বাংগসনৰ নিয়মিত অনুশীলন অতিকে প্ৰয়োজনীয়। সৰ্বাংগাসন কৰোঁতে ল'ব লগা সাৱধানতাসমূহ হ'ল হৃদৰোগ, হৃদযন্ত্ৰত পেচমেকাৰ লগোৱা থাকিলে এই আসন নকৰিব। এজমা, মূৰ ঘূৰণি, উচ্চ ৰক্তচাপ থাকিলে আসন কৰিব নালাগে। ডিঙি, মূৰ, মস্তিষ্ক আৰু বুকু পেটৰ আভ্যন্তৰীণ অংগৰ যদি অস্ত্ৰোপচাৰ কৰা থাকে এই আসন কৰিব নালাগে। ইয়াৰ উপৰি 10 বছৰৰ তলৰ ছাত্ৰ ছাত্ৰীয়ে এই আসন অভ্যাস